নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল নিতুজ টেকলৈ। বন্ধুসকল, এতিয়া আপোনালোকে চাই আছে প্ৰযুক্তিগত খণ্ড 16 আৰু এই প্ৰযুক্তিগত খণ্ড 16ত আজি পুনৰবাৰ আপোনালোকৰ কাৰণে 10টা টেক নিউজ লৈ আহিছোঁ। আৰু এই 10টা টেক নিউজৰ প্ৰথমটো টেক নিউজ হ'ল যে যোৱাকালি স্যামসাং গেলাক্সি আনপেক ইভেণ্ট আছিলে আৰু এই স্যামসাং গেলাক্সি আনপেক ইভেণ্টত স্যামসাঙে 5টা ডিভাইচ আনভেইল কৰিছে। তাৰ ভিতৰত হৈছে স্যামসাং গেলাক্সি নোট 20, স্যামসাং গেলাক্সি নোট 20 আল্ট্ৰা আৰু লগতে স্যামসাং গেলাক্সি ট্যাব S7 আৰু স্যামসাং গেলাক্সি ট্যাব S7 প্লাছ আৰু লগতে স্যামসাং গেলাক্সি ৱাচ 3 আৰু স্যামসাং গেলাক্সি বাডছ লাইভ আৰু স্যামসাং গেলাক্সি Z Fold 2 নামৰ ডিভাইচ কেইটা যোৱাকালি স্যামসাঙে গেলাক্সি আনপেক ইভেণ্টত আনভেইল কৰিছে। এতিয়া মই আছোঁ 2 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, MI এতিয়া ট্ৰিমাৰ লৈ আহিছে, বিয়াৰ্ড ট্ৰিমাৰ, আৰু এই ট্ৰিমাৰ পাতৰ নাম হৈছে MI বিয়াৰ্ড ট্ৰিমাৰ 1C আৰু এই ট্ৰিমাৰ পাতৰ মূল্য হৈছে 999 টকা। আৰু এই ট্ৰিমাৰ পাত আপোনালোকে এবাৰ চাৰ্জ কৰিলে 60 মিনিট পৰ্যন্ত ইউজ কৰিব পাৰিব আৰু লগতে এই ট্ৰিমাৰ পাতৰ 1 বছৰ ৱাৰেণ্টি থাকিব বুলি জানিব পৰা গৈছে। এতিয়া মই আছোঁ 3 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, স্যামসাং গেলাক্সি নোট 20 আৰু বাকী গেলাক্সি ফ্লেগশ্বিপ স্মাৰ্টফোনসমূহত 3 বছৰলৈকে OS আপডেট পাব বুলি যোৱাকালি স্যামসাঙে গেলাক্সি আনপেক ইভেণ্টত এনাউন্স কৰিছে। এতিয়া মই 4 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, স্যামসাং গেলাক্সি নোট 20 সিৰিজৰ ইউজাৰসমূহে এই স্যামসাং গেলাক্সি নোট 20ৰ মোবাইল এপসমূহ উইণ্ডোজ 10 থকা PC এটাত ৰান কৰিব পাৰিব বুলি জানিব পৰা গৈছে। এতিয়া মই 5 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, ইনষ্টাগ্ৰাম ৰিল ফিচাৰ্ছটো এতিয়া অফিচিয়েলি লঞ্চ হৈছে 50খনতকৈ অধিক দেশত আৰু এই ইনষ্টাগ্ৰাম ৰিলছ ফিচাৰ্ছটো টেষ্টিং কৰা হৈছিলে নৱেম্বৰ মাহৰ পৰা ব্ৰাজিলত আৰু ফ্ৰান্স, জাৰ্মানী আৰু আমাৰ ভাৰতবৰ্ষত কেইদিনমান আগৰে পৰা এই ইনষ্টাগ্ৰাম ৰিলছ ফিচাৰ্ছটো টেষ্টিং কৰা হৈছিলে। এতিয়া মই 6 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, হোৱাটছএপৰ বেটা ভাৰ্চনটোত এতিয়া এটা নতুন ফিচাৰ্ছ এড কৰিছে এডভান্স চাৰ্চ নামৰ আৰু এণ্ড্ৰইড ডিভাইচসমূহত। এতিয়া মই 7 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, ইনষ্টাগ্ৰাম ষ্টৰীত এতিয়া নতুন ফন্ট ছেটিংছ দি পেলাই ইনষ্টাগ্ৰামে টেষ্টিং কৰি আছে যে এইটো কেনেকুৱা হ'ব আৰু এই টেষ্টিঙৰ সুবিধা মাত্ৰ কিছুমান ইউজাৰকহে দিয়া হৈছে। এতিয়া মই 8 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, গুগল পিক্সেলে ফল্ডেবল স্মাৰ্টফোন লৈ আহিব পাৰে অহা বছৰত। এতিয়া মই 9 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, স্যামসাঙে এণ্ড্ৰইড 11 বেছড One UI 3.0 ডেভেলপাৰ বেটা ভাৰ্চনটো ৰিলিজ কৰি দিছে আৰু এই ডেভেলপাৰ বেটা ভাৰ্চনটো স্যামসাং গেলাক্সি S20, স্যামসাং গেলাক্সি S20 প্লাছ আৰু স্যামসাং গেলাক্সি আল্ট্ৰা ডিভাইচ কেইটাত ট্ৰাই কৰিব পাৰিব। এতিয়া মই 10 নম্বৰ টেক নিউজলৈকে। বন্ধুসকল, Asus ROG Zephyrus G14 নামৰ লেপটপটো লঞ্চ কৰিছে আৰু এই লেপটপটোৰ মূল্য হৈছে 98,990 ৰুপিজ আৰু এই লেপটপটোত 14 ইঞ্চি ডিছপ্লে থাকিব, লগতে 120 Hz ৰিফ্ৰেছ ৰেট এই লেপটপটোত পোৱা যাব বুলি জানিব পৰা গৈছে। বন্ধুসকল, আজিলৈ ইমানেই। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব, কমেণ্ট কৰি জনাব কেনে পালে, আৰু যদি আপুনি পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেতিয়াহ'লে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বাটনটো দবাই দিব। আজিলৈ ইমানেই। জয় আয়ক।